নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰংমন অসমৰ আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে নিশ্চয় জানে যে বৰ্তমান সময়ত পেট্ৰল ডিজেলৰ দৰে যিটো আমি খোৱা মিঠাতেল ব্যৱহাৰ কৰোঁ সেইটোৰো মূল্য আকাশলংঘী হৈছে। আমি যদি চাব যাওঁ প্ৰতি লিটাৰ খোৱা মিঠাতেলৰ দাম প্ৰায় 200 টকাৰ ওপৰলৈকে গৈছে। গতিকে এনেকুৱা এটা অৱস্থাত সাধাৰণ মানুহৰ পক্ষে এই মিঠাতেল ক্ৰয় কৰি খোৱাটো যথেষ্ট কষ্টকৰ হৈ পৰিছে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি মিঠাতেলৰ কিয় দাম বৃদ্ধি হৈছে আৰু ইয়াক ৰোধ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰচেষ্টা লৈ থকা হৈছে, ইয়াৰ প্ৰভাৱ কেনেকুৱা হ'ব, এই গোটেইবিলাক কথা সামৰি আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে ফ্ৰেণ্ডছ, আহক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথম কথাত চাব গ'লে এই মূল্যবৃদ্ধি যিটো হৈ আছে মিঠাতেলৰ, ইয়াৰ কাৰণটো কি? অৰ্থনৈতিকভাৱে যদি আমি এই কথাটো বিশ্লেষণ কৰোঁ তেতিয়াহ'লে এনেকুৱা লাগিব যে যদিহে কোনো এটা বস্তুৰ ছাপ্লাইটো কমে, ডিমাণ্ডটো বাঢ়ে, তেতিয়াহ'লে কি হ'ব? সেই বস্তুটোৰ মূল্য বৃদ্ধি হ'ব। এতিয়া প্ৰশ্ন হ'ল যে ভাৰতৰ দৰে এখন দেশত মিঠাতেলৰ ছাপ্লাইটো কিয় কমিল? আপোনালোকক জনাওঁ যে ভাৰতত যিমান পৰিমাণে খোৱা তেল ব্যৱহাৰ কৰা হয় সেই খোৱা তেলৰ 80%তকৈও অধিক বাহিৰৰ পৰা আমদানি কৰা হয়। আপোনালোকক জনাওঁ যে খোৱা তেলসমূহ সাধাৰণতে সৰিয়হৰ পৰা প্ৰস্তুত কৰা হয়, বাদাম জাতীয় বস্তুৰ পৰা প্ৰস্তুত কৰা হয়, সূৰ্যমুখীৰ ফুলৰ পৰাও প্ৰস্তুত কৰা হয়, সয়াবিনৰ পৰাও প্ৰস্তুত কৰা হয় আৰু আন এটা উৎস হ'ল পাম অইল। গতিকে ইমানকেইটা উৎসৰ পৰা আমি খোৱা তেলটো তৈয়াৰ কৰিব পাৰোঁ। আৰু আপোনালোকক আগতেই কৈছোঁ যে প্ৰায় 80%তকৈও অধিক তেল বিদেশৰ পৰা আমদানি কৰা হয়। প্ৰধানত যিখিনি সয়াবিন জাতীয় খোৱা তেল আছে এইখিনি আমি ব্ৰাজিল, আৰ্জেণ্টিনা এইবিলাক দেশৰ পৰা আমদানি কৰোঁ। ইয়াৰ পিছত যিখিনি পাম অইল যিখিনি আছে সেইখিনি আমি ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ পৰা ক্ৰয় কৰোঁ। সূৰ্যমুখী ফুলৰ পৰা আহৰণ কৰা যিখিনি তেল আছে সেইখিনি আমি প্ৰধানত ৰাছিয়া, ইউক্ৰেইন জাতীয় দেশৰ পৰা ক্ৰয় কৰোঁ। এতিয়া কথা হ'ল ব্ৰাজিল, আৰ্জেণ্টিনা এই দেশবোৰত যি সয়াবিনৰ পৰা যি খোৱা তেল উৎপাদন কৰা হয় ইয়াৰ অধিকাংশ চীন দেশে ক্ৰয় কৰে। গতিকে ভাৰতলৈ তেখেতসকলে বেছি তেল বিক্ৰী কৰিব নোৱাৰে। গতিকে ইয়াৰ ফলত কি হৈছে? যোগানটো কমি গৈছে। এতিয়া যদি আমি পাম অইলৰ কথালৈ আহোঁ তেতিয়াহ'লে দেখিম যে যোৱা 2-এটা বছৰত লা নিনা নামৰ এটা ভৌগোলীয় পৰিঘটনাৰ ফলত সেই ইণ্ডোনেছিয়া, মালয়েছিয়া এইখিনি দেশত বৰষুণ যথেষ্ট পৰিমাণে কম হৈছে। আৰু এই পাম অইল যিটো উৎপাদন হ'বৰ কাৰণে যিটো উদ্ভিদ, পাম উদ্ভিদ যিটো লাগে, এইটোত যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন। যিহেতু বৰষুণ সেইখিনি অঞ্চলত হোৱা নাই সেইকাৰণে তাৰ উৎপাদনটো কমিছে। গতিকে ভাৰতলৈ অহা পাম অইলৰ যোগানটো কমি গৈছে। একেদৰে ৰাছিয়া আৰু ইউক্ৰেইনৰ ক্ষেত্ৰতো ক'ব পাৰি যে উৎপাদন কমাৰ ফলত তেখেতসকলে যিমানখিনি পৰিমাণৰ অইল আমাক লাগে সিমানখিনি যোগান ধৰিব পৰা নাই আৰু ফলত খোৱা তেলৰ মূল্য বৃদ্ধি আকাশলংঘী হৈছে। ইয়াৰ পৰা আমি বুজিলোঁ যে ছাপ্লাইটো কমাৰ কাৰণে খোৱা তেলৰ যথেষ্ট পৰিমাণে মূল্য বৃদ্ধি হৈছে। কিন্তু লগতে এইটোও চাব লাগিব যে ভাৰতৰ দৰে এখন দেশত ডিমাণ্ড যিটো হয় খোৱা তেলৰ সদায় বেছি হৈ আহিছে। আমি খোৱা খাদ্যত যথেষ্ট পৰিমাণে তেলটো ব্যৱহাৰ কৰোঁ বা সিজোৱা ধৰণৰ খানা আমাৰ ভাৰতীয় খাদ্যাভ্যাসত খুব কমেই হয়। মেক্সিমাম আমি ফ্ৰাইড বস্তু খাওঁ, মাছ মাংসই খালোঁ, নতুবা তৰকাৰী চব্জিয়ে হওক, চবতে আমি যথেষ্ট পৰিমাণে তেল ব্যৱহাৰ কৰোঁ বা আমি পকৰি জাতীয় বস্তুবিলাক যথেষ্ট পৰিমাণে খাওঁ। ইয়াত তেল বহুত ইউজ হয়। গতিকে ভাৰতৰ দৰে এখন দেশত তেলৰ ডিমাণ্ডটো কেতিয়াও কম নহয়, এইটো বাঢ়িয়ে থাকিব। এতিয়া কথা হ'ল এই সমস্যাটো আমি কেনেকৈ সমাধান কৰিম? 130 কোটিৰ ওপৰত জনসংখ্যা থকা এখন দেশে এই বেছিক নিড যিটো হয় খোৱা তেলটো, এইটোৰ কাৰণে যদি আমি বেলেগৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিবলগীয়া হয় তেতিয়াহ'লে কেনেকুৱা হ'ব?
যে ভৱিষ্যতত হয়তো আমি আৰু বেছি অসুবিধাৰ সন্মুখীন হ'ব লগাত পৰিব। গতিকে আমাক কিছুমান এনেকুৱা পলিচি লাগিব যাৰ ফলত আমি খোৱা তেল উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল যাতে হ'ব পাৰোঁ। আৰু ইয়াৰে ফলস্বৰূপে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এখন নতুন মিছন, সেইখন হৈছে নেশ্যনেল মিছন অন এডিবল অইল পাম। ইয়াত কি কৰা হ'ব যে ভাৰতক কেনেকৈ খোৱা তেল উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল কৰিব পাৰি তাৰ কিছু প্ৰচেষ্টা হাতত লোৱা হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য যে পাম অইলৰ উৎপাদনত আত্মনিৰ্ভৰশীল হোৱাকৈ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে প্ৰায় 11,400 কোটি টকা বিনিয়োগ আৰম্ভ কৰিব। বৰ্তমান সময়ত ভাৰতৰ অন্ধ্ৰপ্ৰদেশ ৰাজ্যত কিছু পৰিমাণে পাম অইলৰ কৃষিকাৰ্য কৰা হয় যদিও ইয়াৰ পৰিমাণ তেনেই তাকৰ। গতিকে ভাৰত চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে যে আগন্তুক 2025-26 বৰ্ষলৈকে প্ৰায় 9 লাখ হেক্টৰ ভূমিত অতিৰিক্তভাৱে পাম অইলৰ কৃষিকাৰ্য কৰা হ'ব। আপোনালোকক জনাওঁ যে পাম অইলৰ কৃষিকাৰ্য কৰিবলৈ হ'লে যথেষ্ট পৰিমাণে বৰষুণ হোৱা ঠাইৰ প্ৰয়োজন। গতিকে ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত যিহেতুকে যথেষ্ট পৰিমাণে বৰষুণ হয়, গতিকে এই উত্তৰ পূৰ্বাঞ্চলৰে অঞ্চলক ইয়াৰ বাবে চিনাক্তকৰণ কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ লগতে আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰো কিছু অংশ এই খেতিৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হৈছে। আপোনালোকক আগতেই কৈছোঁ যে প্ৰায় 11,400 কোটি টকা এই মিছনটোত যোগেদি বিনিয়োগ কৰা হ'ব আৰু ইয়াৰে প্ৰায় 6,000 কোটিতকৈও অধিক টকা কেৱল নৰ্থ ইষ্টতে বিনিয়োগ কৰা হ'ব। এই বিনিয়োগৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ খেতিয়কসকলে উন্নত মানৰ বীজ লাভ কৰিব আৰু ইৰিগেশ্যনেই হওক নতুবা ফাৰ্টিলাইজাৰেই হওক এইবিলাকৰ ক্ষেত্ৰত তেখেতসকলে চৰকাৰৰ পৰা সহায় সুবিধা পাব আৰু লগতে তেখেতসকলে যি পাম তেল উৎপাদন কৰিব সেই উৎপাদিত পাম তেল এক নিৰ্দিষ্ট দামত চৰকাৰে ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতিও দিব। আৰু ইয়াৰ লগতে চৰকাৰে ইয়াত ব্যক্তিগত বিনিয়োগকো আহ্বান জনাইছে যাতে ব্যক্তিগত বিনিয়োগকাৰীসকলেও এই পাম অইল উৎপাদনত বিনিয়োগ কৰি দেশখনক আত্মনিৰ্ভৰশীল কৰিব পাৰে। আৰু ইয়াৰ লগে লগে আশা কৰা হৈছে যে এই পাম অইল উৎপাদনৰ ফলত আনুষংগিকভাৱে পাম অইল প্ৰচেছ কৰা বিভিন্ন ইণ্ডাষ্ট্ৰী গঢ় লৈ উঠিব আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে যি অঞ্চলত এই পাম অইলৰ খেতি কৰা হয় তাৰ অঞ্চলৰ সেই যুৱক যুৱতীবিলাকে কৰ্মসংস্থান লাভ কৰাৰ লগতে আৰ্থিকভাৱে তেখেতসকলৰ উন্নতি হ'ব। এতিয়া প্ৰশ্ন হ'ল চৰকাৰে এই যি সিদ্ধান্ত লৈছে বা এই মিছন যিটো লৈছে ইয়াৰ ফলত উত্তৰ পূৰ্বাঞ্চল লগতে আন্দামান নিকোবৰ দ্বীপৰ সেই অঞ্চলবিলাকত পৰিৱেশৰ ওপৰত কিছু বিৰূপ প্ৰভাৱ পৰিব নেকি? এই ক্ষেত্ৰত আপোনালোকক ক'ব খোজোঁ যে যিটো পাম অইলৰ যিটো উদ্ভিদ হয় সেইটোক গ্ৰ' কৰিবৰ কাৰণে যথেষ্ট পৰিমাণে পানীৰ দৰকাৰ হয় আৰু এইটো দেখা পোৱা পৰিলক্ষিত হৈছে যে যি অঞ্চলত এই পাম অইলৰ খেতি কৰা হয় সেই অঞ্চলৰ মাটিৰ যিবিলাক পানী থাকে এইবিলাক সেই উদ্ভিদে শুহি লয় আৰু শুকান কৰি পেলায়। গতিকে ইয়াৰ ফলত কি হৈছে যিবিলাক পৰিৱেশৰ প্ৰতি সচেতন যিবিলাক সংস্থা আছে বা ব্যক্তি আছে তেখেতসকলে আশংকা ব্যক্ত কৰিছে যে ইয়াৰ ফলত উত্তৰ পূৰ্বাঞ্চলৰ যিটো প্ৰাকৃতিক পৰিৱেশ সেইটো হয়তো বিনষ্ট হ'ব পাৰে। কাৰণ পাম অইলৰ এই কৃষিকাৰ্য কৰিবলৈ হ'লে বন জংঘল গছ গছনি কাটি সেই ঠাই মুকলাই তাত পাম অইলৰ খেতি কৰিব লাগিব। ইয়াৰ ফলত কি হ'ব অসমৰ যি জৈৱ বৈচিত্ৰতা এইটো ভংগ হোৱাৰো আশংকা আছে। গতিকে এনেকুৱা ধৰণৰ আশংকা প্ৰকৃতিপ্ৰেমী সংগঠন অথবা বিভিন্ন নেচাৰেল এক্টিভিষ্টে এই সম্পৰ্কে শংকা ব্যক্ত কৰিছে। লগতে পাম অইলৰ যি এই কৃষিকাৰ্য আছে এইটো বীজ ৰোপণৰ পৰা আৰম্ভ কৰি ফচল উৎপাদন হোৱালৈকে এক দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। গতিকে এই দীঘলীয়া সময়খিনিত কৃষকসকলে আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হ'ব পাৰে নেকি এনেকুৱা ধৰণৰো আশংকা ব্যক্ত কৰা হৈছে। লগতে কি হৈছে কিছুমান খেতি আছে য'ত আমি একেখিনি মাটিতে ভিন ভিন প্ৰকাৰে আমি খেতি কৰিব পাৰোঁ, কিন্তু যদি পাম অইলৰ খেতি যদি কৰা হয় তাত কেৱল পাম অইলহে আমি কৰিব পাৰিম। গতিকে ইয়াৰ ফলতো খেতিয়কসকল আৰ্থিকভাৱে লোকচানৰ সন্মুখীন হ'ব পাৰে নেকি বুলিও এনেকুৱা কিছুমান কথা উত্থাপন হৈছে। কিন্তু এই সম্পৰ্কত চৰকাৰে মত পোষণ কৰিছে যে সম্পূৰ্ণ বৈজ্ঞানিকভাৱে অধ্যয়ন কৰি এই মিছনখন লোৱা হৈছে আৰু ইয়াৰ বাবে কোনো ধৰণৰ বন জংঘল ইত্যাদি কাটি
পথাৰ মুকলি কৰি লোৱা নহয় লগতে ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ নামৰ যিটো সংস্থা আছে তেখেতসকলেও এই সম্পৰ্কে গৱেষণা কৰিছে আৰু এইটো পোৱা গৈছে যে যিবিলাক অঞ্চল এই পাম খেতিৰ কাৰণে চিনাক্ত কৰা হৈছে তাত এই পাম খেতিৰ ফলত কোনো ধৰণৰ পৰিৱেশৰ সমস্যাৰ সৃষ্টি নহয় আৰু সেই সম্পৰ্কে বিভিন্ন ধৰণৰ কাম কৰি থকা হৈছে শেষত আমি ক'ব খোজো যে চৰকাৰে এই ক্ষেত্ৰত সাৱধান হ'ব লাগে যে যাতে জৈৱ বৈচিত্ৰতা যিটো আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যি সম্পদ এইবিলাক যাতে কোনো ধৰণৰ হানি বিঘিনি নহয় পাম অইল খেতি যদি কৰিবই লাগে তেতিয়াহ'লে এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ লোৱা উচিত যাতে আমাৰ অঞ্চলটোৰ জৈৱ বৈচিত্ৰতাৰ প্ৰতি কোনো ধৰণৰ ভাবুকি যাতে নাহে আৰু যিটো জলসংকট যিটো সেই জলসংকটৰ সন্মুখীন যাতে উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলে তাৰ সন্মুখীন হ'বলগীয়া নহয় ইয়াৰ যথোপযুক্ত ব্যৱস্থা চৰকাৰে যাতে কৰে আৰু ইয়াৰ উপৰিও পাম অইলৰ সলনি বিভিন্ন ধৰণৰ কৃষি যেনেকুৱা সৰিয়হৰ খেতি আমি কৰিব পাৰোঁ গতিকে এই অল্টাৰনেট কিবা যদি উৎস আছে তাৰ বিষয়েও আমি বিচাৰ বিবেচনা কৰিব লাগে আৰু যদি পাম অইলে খেতি কৰিবলগীয়া হয় তেতিয়াহ'লে তাৰ ইৰিগেশ্যন ব্যৱস্থাটো কেনেকুৱা হ'ব যাতে আমাৰ যিটো গ্ৰাউণ্ড ৱাটাৰ লেভেল সেইটোত যাতে কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে এই সম্পৰ্কে আমি সজাগ সচেতন হোৱা উচিত আশা কৰিছোঁ ভাৰত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ যি প্ৰাকৃতিক পৰিৱেশ তাৰ প্ৰতি গুৰুত্ব ৰাখি যাতে পাম অইল উৎপাদনৰ ফলত এই পৰিৱেশ যাতে বিনষ্ট নহয় তাৰ বাবে নানা পদক্ষেপ হাতত ল'ব আৰু এইখিনি আলোচনা কৰিয়েই আমাৰ আজিৰ ভিডিঅ'টো আমি ইমাতে সমাপ্ত কৰিছোঁ অহা খণ্ডত এক নতুন বিষয় লৈ আপোনালোকৰ ওচৰলৈ আহিম আপোনালোকক বহুত বহুত ধন্যবাদ